মই বৰ্তমান শিৱসাগৰৰ গড়গাঁৱত থকা কাৰেংঘৰলৈ আহিছোঁ আৰু আজি মই আপোনালোকক কাৰেংঘৰটো দেখুৱাম, ভিতৰটো দেখুৱাম। খালি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাটি কাটি নাচাব দেই, ভালকৈ চাব। মই সম্পূৰ্ণকৈ দেখাই দিম আপোনালোকক। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে বাহিৰৰ পৰা। আৰু এতিয়া মই ওপৰলৈ আহি গ'লোঁ আৰু ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাই দিছোঁ। ইমান ধুনীয়া লাগিছে চাওক, তলত মানুহ আৰু ওপৰত মই এয়া দেখাই দিছোঁ চাওকচোন। আৰু আহোমসকলে আমাৰ ইয়াত 600 বছৰ ৰাজত্ব কৰিছিলে আৰু আচৰিত লাগে ন, 600 বছৰ ধৰি বাপৰে কেনেকৈ টিকি আছে বাৰু। তেতিয়াতো চিমেণ্ট বালি একোৱেই নাছিলে, কেনেকৈ সজাইছিলে বাৰু আজি পৰ্যন্ত ইমান ধুনীয়া হৈ আছে। মোৰ মতে হাঁহৰ কণী, মাটিমাহ, বৰা চাউল, শিলিখাৰ পানী আৰু শামুকৰ খোলা দি কিবা মিক্স কৰি পেলাই এনেকৈ বোলে নিৰ্মাণ কৰা হৈছিলে আৰু আহোমসকলে নিৰ্মাণ কৰাইছিলে। আৰু ভিতৰ চাওকচোন, ইমান ধুনীয়াকৈ ডিজাইন কাটি কাটি বনাইছে, আচৰিত লাগে ন। আৰু দুৱাৰবিলাক ইমান চাপৰ চাপৰ কিয় আছিলে বাৰু আপোনালোকে জানেনে? যদি জানে মোক জনাবচোন। ইমান সৰু সৰু দুৱাৰবিলাক আৰু বহুত খিৰিকী আছে। এইফালে দেখাই দিছোঁ চাওকচোন, ইমান ধুনীয়া কাটিং কৰিছে। এইবোৰ দেখিছেনে, ডিজাইনবিলাক দেখিছেনে? বহুত ভাল লাগে। আৰু কাৰেংঘৰটো ক'ত আছে আপোনালোকে জানেনে? অসমৰ শিৱসাগৰ চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত গড়গাঁৱত কাৰেংঘৰটো আছে। আৰু বহুত মানুহ আহিছে চাবৰ কাৰণে। আৰু 1940 চনত স্বৰ্গদেৱ শুক্লেংমুঙে এই ঘৰটো নিৰ্মাণৰ কামটো তেওঁ হাতত লৈছিলে। তাৰপিছত প্ৰমত্ত সিংহই ল'লে আৰু যেতিয়া 1752 চনত কাৰেংঘৰটো যেতিয়া বেয়াকৈ ক্ষতি হৈছিলে, তেতিয়া আহোম ৰজাই স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহই পুনৰ ইয়াৰ কামটো হাতত লৈছিলে। আৰু এয়া চাওকচোন, ভিতৰত দেখাই দিছোঁ, ঢেৰ দুৱাৰ আছে, খিৰিকী আছে আৰু ইয়াত থাকি ভাল লাগিব দেই। আৰু এতিয়া মই চৰাইদেউ আহিলোঁ। আৰু চৰাইদেউটো হৈছে আহোম ৰজা ৰাণীৰ পবিত্ৰ সমাধিস্থলী। আৰু এয়া দেখাই দিছোঁ চাওকচোন, বহুত ধুনীয়া কৰিছে। ভিতৰত এনেকুৱা এনেকুৱা ফুল চুল লগাই দিছে, এয়া দেখিছেনে, ইমান ধুনীয়াকৈ ৰাখিছে। আৰু এয়া সমাধিস্থলী হয়, তেওঁলোকক ইয়াতে ৰখা হৈছিলে। আহোম স্বৰ্গদেউহঁতক ইয়াতে সমাধি কৰি ৰখা হৈছিলে। আৰু মোৰ ভিডিঅ'টো আজি কেনেকুৱা পালে? আজিলৈ আহিলোঁ, বাই বাই।